হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ফাৰ্ষ্ট চেনেল মহেন্দ্ৰ শইকীয়া ব্লগ। আজি মই কি হ'ল আপোনাৰ এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ। থাম্বনেইলটো হয়তো আপোনালোকে চাইছে, থাম্বনেইল চাই গম পাইছে মই কি ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। এই ভিডিঅ'টো মই এইকাৰণেই ক'লোঁ যে প্ৰায় ইউটিউবাৰবিলাকে কৈ থাকে যে থাম্বনেইল বা ইন্ট্ৰ এইবিলাক অগৰং বগৰং বহুত কিবা কিবি আছে। এইবিলাক কি নিদিয়াকৈ যদি ভিডিঅ'টো বনায় কি চাবলৈ বেয়া হয় নি? বা এডিট যে কৰে, এডিট নকৰিলে কি হয়, ভিডিঅ'টো কি ভিডিঅ' নবনে নি? আৰু সেইবিলাকতো হৈছে তোমাৰ এইবিলাক লগোৱাতকৈ ডাইৰেক্ট যদি ভিডিঅ'টো দিয়ে বা বনায় তেতিয়াওতো চাব বা চাইতো ভালেই লাগিব, একেই ওলাব। এডিট কৰিলে অকণমান বস্তুটো ষ্টেণ্ডাৰ্ড হৈ পৰে আৰু প্ৰায় লোকে এতিয়া এডিট কৰা বা ইটো সিটো কিবা কিবি নাজানে বহুত কথা। তেওঁলোকে কি ভিডিঅ' এতিয়া বনাই ধৰি লোৱা এতিয়া দিম বুলি ভাবে, সেই ভিডিঅ'টো যদি দিয়ে কি আপোনালোকে নাচাব নি? শুনা, ভিডিঅ'ই হয়। আপোনাৰ কি হ'ল যে তাত থাম্বনেইল লগক বা নলগক বা দিয়ক বা নিদিয়ক এইবিলাক কোনো কথা নাহে। জাষ্ট কি ভিডিঅ'টো যে ইউটিউবত দিছে বা দিয়ে, তেওঁ লাইক ছাবস্ক্ৰাইব পাবৰ কাৰণে অকল যে ভিডিঅ'টো দিয়ে এইটো কথা নহয় নহয়। ভিডিঅ' মানুহে দিবই, যিকোনো ভিডিঅ'ই দিব পাৰিব। ভিডিঅ' কি হ'ল, এতিয়া মোৰো ভাল লাগিছে, মই কিবা এটা ধৰি লোৱা কৈছোঁ বা বনাইছোঁ, দিছোঁ মই ইউটিউবত। বস্তু থাকক, মোৰ মনটো ভাল লাগিছে দি, সেইটো কাৰণে দি দিছোঁ। যে বস্তু চাবই লাগিব বা ছাবস্ক্ৰাইব কৰিবই লাগিব, কাকো এইটো জোৰ জবৰদস্ত কৰা কথা নহয় নহয়। ভিডিঅ' জাষ্ট বনাইছে দিছে বা যি কি নহওক, ভিডিঅ'ই হ'ব। আপোনালোকে মই এই ভিডিঅ'টো এইকাৰণে ক'লোঁ যে কি হ'ল, বহুত ল'ৰা ছোৱালী বা যিয়ে হওক, আৰু মোৰ চেনেলতো মই কি হ'ল আপোনাৰ নতুনকৈ বনাইছোঁহে, মই এইবিলাক ভালকৈ ময়ো নাজানো। জাষ্ট মই ভিডিঅ' এনেই বনাইছোঁ, যি মন গৈছে তাকেই দিয়া ৰকম দিছোঁ। কিন্তু এতিয়া প্ৰথম টপিকটো হ'ল মই এটা দীঘল মোৰ ঘৰত সোমাইছিলে। সেই দীঘলটো মই গৈ মেলি তোমাৰ ভিডিঅ' কৰি মেলি ধৰি লোৱা ইউটিউবত দিলোঁ। তাৰপিছত তাত মোক কৈছে যে আপুনি সাপ ধৰিছে নেকি বা সাপ কি কৰিছে বা এনেকৈ বহুত কিবা কিবি আহিছে ধৰি লোৱা। সেই টপিকটো মই দিম, কিন্তু এতিয়া নিদিওঁ। সেইটো মই বনাই আছোঁ, কিন্তু সেইটো ভিডিঅ'টোৰ সাপটো লৈ মই ক'ম কিছু কথা, এতিয়া নকওঁ বৰ্তমান। বৰ্তমান এই কথাকেইটা ক'বৰ কাৰণে ভিডিঅ'টো বনালোঁ। যদি আপোনালোকে চাইছে, মোৰ যদি আগৰ এতিয়া যিকেইটা কথা ক'লোঁ, মই টপিক কিছুমান মোৰ ওচৰত আছে, মই বনাম। যদি আপোনালোকে চায় তেতিয়াহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল ন'টিফিকেশ্যনটো বজাই মেলি আপোনালোকে গম পাইছে আৰু ঘণ্টাটো বজাই মেলি অল ন'টিফিকেশ্যন অন কৰি থ'ব। বাকী মই দিম, বহুত টপিক বনাই থোৱা আছে। আপোনালোকে সকলো ধৰণৰ টপিকেই পাব মোৰ ওপৰত, আৰু মই সকলো ধৰণৰ ভিডিঅ'ই দিম। মই যে আমুকটোৱে দিম বা তামুকটোৱে দিম বুলি মই নকওঁ। মোৰ ভিডিঅ'ত চবেই চাব পাৰিব আৰু সকলোৱে চাব পৰা ভিডিঅ'ই বনাম। আপোনালোকে চাব, চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰটো কৰি দিব, ছাবস্ক্ৰাইবো কৰি থ'ব। তেতিয়া কি হ'ল, আপোনালোকে ধৰি লওক মই নেক্সট যিটো ভিডিঅ' দিম আপোনালোকে সেইটো চবতকৈ আগত পাই যাব। আৰু তাত কিছুমান মই এনেকুৱা কথা ক'ম, এই কথাবিলাক আপোনালোকেও ধৰি লওক জানি ভাল পাব। আৰু মই এতিয়া ভিডিঅ'টো বেলেগ এভাগে বনাম বুলি ভাবিছিলোঁ, কিন্তু জাষ্ট মই এনেই এনেকৈয়ে বনাই দিলোঁ, মুখে বনাই দিলোঁ। ইয়াত ধৰি লোৱা কিছুমান কথা মই কৈছোঁ, হয়তো বহুতে বেয়াও পাব পাৰে, ভালো পাব পাৰে, কিন্তু হ'লেও মোক চাব আৰু কি আৰু ধৰি লওক ক'লোঁ মই এতিয়া ক'লেতো একো নহয় ধৰি লোৱা।
মইতো এতিয়া চুৰ কৰা নাই বা হেৰি কৰা নাই, এইবিলাক মানে কিবা কিবিটো কৰা নাই। জাষ্ট মই এনেই ভিডিঅ'টো দিছোঁহে। মানে কি হ'ল এইবিলাক থাম্বনেইল এইবিলাক মানে কি মোহ মায়া, মানে এইবিলাক আপোনাৰ নিজৰ কথা, আপুনি লগাই নলগাই। লগাই দিলেও আপোনাৰ ভিডিঅ' চাব বা নলগালেও ভিডিঅ' চাব। বহুত লোকে নাজানে এতিয়া সেইবিলাক কথা, আৰু লগাওঁ বুলি ভাবিলেও বা দিম বুলি ভাবিলেওতো তেওঁলোকে নোৱাৰে। ধৰি লোৱা এতিয়া বহুত মানুহৰ মোবাইল এতিয়া ধৰি লোৱা এতিয়া বহুত দামী আছে, কিন্তু দামী মোবাইলত হ'লে পাৰি, কিন্তু কম দামী কিছুমান এতিয়া ধৰি লোৱা এনেই নৰ্মেল ধৰি লোৱা যি চলাই আছে বা তেওঁ ধৰি লোৱা মন গ'ল ইউটিউবত দিম বুলি, এতিয়া তেওঁ সেই মোবাইলত মানে সেই কিছুমান এপ্লিকেশ্যন মানে ছাপৰ্টে নকৰে। আৰু মোৰ ওচৰত মানে এটা প্ৰডাক্ট আছে, প্ৰডাক্টৰ মানে আয়ুৰ্বেদিকৰ হয়। মই সেই কোম্পানীত মই জড়িত হৈ আছোঁ। মই বৰ্তমান বিজনেছ সেয়া চলাই আছোঁ। নেগচিয়া বুলি কয়, আপোনালোকে শুনিবও পাৰে হয়তো। যদি আপোনালোকে নেগচিয়া কোম্পানীৰ বিষয় লৈ কিছু কথা যদি জানিব বিচাৰে, মোক কমেণ্ট কৰিব জনাব। আৰু মই নেগচিয়া কোম্পানী সকলো প্ৰডাক্টেই বৰ্তমান ব্যৱহাৰ কৰিছোঁ আৰু ভালো পাইছোঁ বহুত। আপোনালোকেও আশা কৰোঁ সেই নেগচিয়া কোম্পানীৰ বিষয়ে যদি জানিব বিচাৰে মোক কমেণ্টত দিব, তাৰ ওপৰত মই ভিডিঅ' বনাই দিম আপোনালোকলৈ। আপোনালোকে চাই সেই নেগচিয়া কোম্পানী মানে ধৰি লওক প্ৰডাক্ট ইউজ কৰিব পাৰিব। বাৰু মই বৰ্তমান ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ, কাৰণ বৰ বিশেষ দীঘলীয়া কৰিলেও বেয়া হ'ব। মোৰ মানে আছে এইবিলাক বহুত টপিক আছে, মই বহুত কিবা কিবি ক'ব লগা আছে, কিন্তু এতিয়া ঘপককৈও যদি কৈ দিওঁ হয়তো ই কি ভিডিঅ' দিছে বা এই কি কথা ক'ব ওলাইছে, মই ফটককৈও যদি দি দিওঁ ধৰি লওক মোক বহুতে হয়তো বেয়াও পাব পাৰে। সেইটো কাৰণে দিম মই লাহে লাহে। আপোনালোকে যদি চাই ভাল পায় তেতিয়াহ'লে মই নিশ্চয় দিম, আৰু আশা কৰোঁ আপোনালোকে ভালেই পাব। আৰু মই বহুতকেইটা টপিকৰ ওপৰত ভিডিঅ' দিম, অকলে এটা টপিকৰ ওপৰতে ভিডিঅ' নবনাওঁ, মই যিকোনো টপিকৰ ওপৰত বনাম। কিন্তু ইয়াত বেয়া বুলি সেই বেয়া ভাৱটো মানে বা বেয়া কথা তেনেকুৱা ধৰণৰ কিছুমান মই ভিডিঅ' মানে বনাই এনেই জাষ্ট টাইম পাছ নকৰোঁ। মানে মই যি বনাম ধৰি লওক ভালকৈ বনাম। আৰু প্ৰথমে মই আপোনাৰ মানে ভিডিঅ' এই 2টা নে 3টা দিলোঁ, কিন্তু এইবিলাক মোৰ ক'ব গ'লে অকণমান খেলিমেলি হ'ল। এইবিলাক মই চাওঁ, মই আগলৈ এইবিলাক যেনেকুৱা ধৰি লওক ভুল ভ্ৰান্তি হ'বও পাৰে, সেইবিলাক মই শুধৰাম। আৰু মোৰ ভিডিঅ'কেইটা মানে দিলোঁ মানে এইকাৰণে মই বস্তুটো মানে এতিয়া পানী তোলা ভিডিঅ' এটা দিলোঁ। ধৰি লওক পানী এতিয়া বহুত মানুহে বৰসবাহ বুলি ক'লে এতিয়া চিনিও নাপাব পাৰে হয়তো। পানী এতিয়া আমাৰ ইয়াত 3দিনীয়া কাৰ্যসূচীৰে বৰসবাহ পাতে। 3দিন আপোনাৰ সেই বৰসবাহ বিষয় লৈও ভিডিঅ' মই টপিক বনাই আছোঁ, দিম। তাৰপিছত আপোনাৰ ভাগৱত পাঠলৈ সেয়া ভিডিঅ' এটা দিছিলোঁ, সেয়া তাৰ বিষয় লৈও মই ভিডিঅ' মানে টপিক বৰ্তমান ৰেডি কৰি আছোঁ। লাহে লাহে আপোনালোকৰ আগত লৈ আহিম, আপোনালোকে চাই থাকিব আৰু চাই ভালেই পাব। বাৰু আজিলৈ মোৰ ইমানতে সামৰিছোঁ। ধন্যবাদ। আশা কৰোঁ আপোনালোকে ভালেই পাব।